বাইদেউ দুটা কফি দিব আজি বৰ গৰম ঐ ছোৱালী ফেনখন লগাই দিছোঁ আরে নীলা তই অঞ্জলি তই তুই ইয়াতে টেবুল মোচা কাম কৰ আরে নহয় কি 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 নহয় দেখিছো ন তই কি কাম কৰি আছ নীলা এই টেবুল মোচা বাইজনীটোৰ লগৰ চি কি কবি মোৰে কপাল বেয়া শুনচোন অঞ্জলি তয়োতো আমাৰ কলেজৰ টপাৰ আছিলি বহুত পঢ়াত জানা ছোৱালী আছিলি কি হ'ল এয়াই নেকি তোৰ কাম তই ভুল বুজিছ নীলা মই ভুল বুজিছো বট ননচেন্স তই মোক ভুল বুলি ক তাইৰ সাহসটো চা তোক তই বুলি কৈছে তাকেতো তই মোক মোৰ নাম ধৰি মাতিব সাহস ক'ত পালি হা সরি মেম আৰে টেবুল মোচা বা ইংলিছো ক'ব জানে আজি এই কামটোৰ বাবে এবছৰ ৰখিছো শুনাচোন কামটো এবাৰ পাই যাব দিয়া আমাৰ চব প্ৰব্লেম ঠিক হৈ যাব চিন্তা নকৰিবা আমাৰ কাম আমিয়েই পাম আপোনালোক নীলাক্ষী আৰু পলাক্ষী হয়নে হয় হয় আপোনালোকক মেডামে ভিতৰত মাতিছে ওয়াও কি ধুনীয়া বিহেভ আপোনাৰ মই ফাইলটো আপোনাৰ নামতে ভুল কৰি দিছোঁ কংগ্ৰেচুলেশ্যন মে কাম ইন মেম ইয়েস কামিন অঞ্জলি নীলা এইজনীচোন সেই তই তই ইয়াত কেনেকে মানে তই এই কোম্পানীটোৰ এমডি হয় অঁ মই তহঁতে কি ভাবিছিলি সেইদিনা টেবুল মোচাৰ কাৰণে মই টেবুল মোচা পাই চৰি অঞ্জলি সিদিনা আমাৰ ভুল হৈছিল সঁচাকৈ সিদিনা আমাৰ ভুল হৈছিল ভুল আৰু তহঁতেতো মানুহৰ যোগ্যতাৰে নহয় চৰি তোমাৰ সেইদিনা তেনেকৈ ক'ব নালাগিছিল কি তই কৈ আছা হা আৰু তই মোক নাম ধৰি মাতিব সাহস ক'ত পাবি চৰি মেম অঁ ৰেচপেক্ট দি কথা ক'বি বছৰ কেনেকৈ কথা ক'ব লাগে নাজানা নেকি সঁচাকৈ নিশিকিলোঁ কোনোবাই যদি সৰু কাম কৰে তেওঁক সেই কামৰ ঢং চাইহে তেওঁক সন্মান কৰিছিলোঁ আজি শিকিলোঁ আজি বহুখিনি কথা শিকিলোঁ আমাৰ ভুল হ'ল মেম আমাক ক্ষমা কৰি দিব পাৰিবনে মই বাৰু তহঁতক ক্ষমা কৰি দিম কিন্তু কি হ'ব সেইদিনা মই সৰু কাম কৰাৰ কাৰণে তহঁতে তেনেকুৱা বিহেভ কৰিছিলি আৰু যে তহঁতে বেলেগক তেনেকৈ নকবি কি কথাটো আছে আৰু তহঁতে যিটো কামৰ বাবে অফিচত আহিছ সেইটো কেঞ্চেল কৰি দিলোঁ মই তহঁতে এতিয়া যাব পাৰ আৰু শুন মানুহক কাম চাই কেতিয়াও হাঁহিব নাপায় আৰু ঠাট্টা কৰিব নাপায় সেইটো লাগে ডাঙৰেই হওক বা সৰুৱেই হওক